Hello my dear friends, welcome to my channel Learn with Nitashree. আজি ভিডিওটিৰ জৰিয়তে জিওগ্ৰাফিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো যিকেইটা আহিবলগীয়া যি 22000 নিযুক্তিৰ যি চাকৰি হ'ব তাৰ কাৰণে যি প্ৰস্তুতি চলোৱা হৈছে তেনে ধৰণৰ প্ৰস্তুতিৰ কাৰণে সহায়ক হোৱাকৈ এই কোৱেশ্চন কেইটা সিলেক্ট কৰি লৈ অহা হৈছে। এই প্ৰশ্ন উত্তৰ কেইটা অতিকৈ গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিওটি সম্পূৰ্ণৰূপে মনোযোগেৰে চাব বুলি আশা কৰিছো। গতিকে বলক আমি ভিডিওটি আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো কোৱেশ্চন আছে, পৃথিৱীৰ মুঠ মাটিকালি কিমান? পৃথিৱীৰ মুঠ মাটিকালি হ'ল 520 নিযুত বৰ্গ কিলোমিটাৰ। 520 নিযুত বৰ্গ কিলোমিটাৰ। দ্বিতীয়টো প্ৰশ্ন, গড় হিচাপে মহাসাগৰৰ গভীৰতা কিমান? গড় হিচাপে মহাসাগৰৰ গভীৰতা হ'ল 4000 মিটাৰ। বৃহত্তম মহাসাগৰখনৰ নাম কি? পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম কি? প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম হ'ল চেলেঞ্জাৰ খাত বা মেৰিয়ানা খাত। প্ৰশান্ত মহাসাগৰৰ সামুদ্ৰিক দ্বীপ কেইটা? প্ৰশান্ত মহাসাগৰৰ সামুদ্ৰিক দ্বীপ মুঠ 20,000টা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল আটলান্টিক মহাসাগৰ। আটলান্টিক মহাসাগৰখন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। আটলান্টিক মহাসাগৰৰ মুঠ মাটিকালি কিমান? আটলান্টিক মহাসাগৰৰ মুঠ মাটিকালি হ'ল 82 নিযুত বৰ্গ কিলোমিটাৰ। 82 নিযুত বৰ্গ কিলোমিটাৰ। এছিয়া মহাদেশৰ মুঠ মাটিকালি কিমান? এছিয়া মহাদেশৰ মুঠ মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ। 44.6 নিযুত বৰ্গ কিলোমিটাৰ। দক্ষিণ মহাসাগৰৰ মুঠ মাটিকালি কিমান? দক্ষিণ মহাসাগৰৰ মুঠ মাটিকালি হ'ল 20 নিযুত বৰ্গ কিলোমিটাৰ। 20 নিযুত বৰ্গ কিলোমিটাৰ। ভাৰত মহাসাগৰৰ গভীৰতা কিমান? ভাৰত মহাসাগৰৰ গভীৰতা হ'ল 4000 মিটাৰ। মহীসোপান কি? মহীসোপান হ'ল ভূখণ্ড আৰু উপকূল অঞ্চলৰ সৈতে সংযোজিত হৈ থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশ। ভূখণ্ড আৰু উপকূল অঞ্চলৰ সৈতে সংযোজিত হৈ থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশ। মহীসোপানৰ গভীৰতা কিমান? মহীসোপানৰ গভীৰতা হ'ল 200 মিটাৰ। 200 মিটাৰ। মহীঢালৰ গভীৰতা কিমান? মহীঢালৰ গভীৰতা হ'ল 2000 মিটাৰ। মেৰিয়ানা খাতৰ গভীৰতা কিমান? মেৰিয়ানা খাতৰ গভীৰতা হ'ল 11022 মিটাৰ। 11022 মিটাৰ। সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট কোন মহাদেশৰ অন্তৰ্গত? এছিয়া মহাদেশৰ অন্তৰ্গত। এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? উচ্চতা হ'ল 8848 বৰ্গ কিলোমিটাৰ। বিশ্বৰ উচ্চতম মালভূমিটোৰ নাম কি? বিশ্বৰ উচ্চতম মালভূমিটোৰ নাম হ'ল পামিৰ মালভূমি। ইউৰাইল পৰ্বতমালা কোন মহাদেশৰ অন্তৰ্গত? ইউৰাইল পৰ্বতমালা এছিয়া মহাদেশৰ অন্তৰ্গত। পৃথিৱীৰ দ্বিতীয় বৃহত্তম শৃংগটোৰ নাম কি? পৃথিৱীৰ দ্বিতীয় বৃহত্তম শৃংগটোৰ নাম হ'ল গডউইন অষ্টিন বা K2। গডউইন অষ্টিন কোন পৰ্বতমালাৰ অৱস্থিত? কোন পৰ্বতমালাত অৱস্থিত? এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। ইৰাণ মালভূমি কোন মহাদেশৰ অন্তৰ্গত? ইৰাণ মালভূমি এছিয়া মহাদেশৰ অন্তৰ্গত। মেকং নদী এছিয়া মহাদেশৰ কোন দিশে বৈ গৈছে? মেকং নদী এছিয়া মহাদেশৰ দক্ষিণ পূব দিশে বৈ গৈছে। এছিয়া মহাদেশৰ একমাত্ৰ শীতল মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল গোবি মৰুভূমি। এণ্টাৰ্কটিকা মহাদেশৰ জনবসতি কম কিয়? ইয়াৰ উত্তৰটো হ'ল শীতল জলবায়ুৰ উপস্থিতিৰ কাৰণে। এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰে? ইয়াৰ উত্তৰটো হ'ল ইউৰাইল পৰ্বতমালা আৰু ইউৰাইল নদীয়ে। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি? এণ্ডিছ পৰ্বতমালা। এণ্ডিছ পৰ্বতমালা ক'ত অৱস্থিত? এণ্ডিছ পৰ্বতমালা দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হ'ল ওচেনিয়া মহাদেশ। পৃথিৱীৰ কোনখন দেশ এছিয়া আৰু ইউৰোপ মহাদেশলৈকে বিস্তৃত? ৰাছিয়া।
মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ক্ষুদ্ৰতম দেশখন হ'ল ভেটিকান চিটি। উত্তৰ আমেৰিকাৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ৰকি পৰ্বতমালা। পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি ক'ত অৱস্থিত? পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশৰ দক্ষিণ অংশত অৱস্থিত। পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম হ'ল উত্তৰ মহাসাগৰ। অষ্ট্ৰেলিয়াৰ প্ৰধান নদীখনৰ নাম কি? অষ্ট্ৰেলিয়াৰ প্ৰধান নদীখনৰ নাম হ'ল ডাৰ্লিং নদী। ওচেনিয়া মহাদেশৰ মুঠ দেশ কেইখন? ওচেনিয়া মহাদেশৰ মুঠ দেশ হ'ল 14খন। ভিক্টোৰিয়া হ্ৰদ কোন মহাদেশৰ অন্তৰ্গত? ভিক্টোৰিয়া হ্ৰদ আফ্ৰিকা মহাদেশৰ অন্তৰ্গত। অষ্ট্ৰেলিয়াৰ প্ৰধান পৰ্বতশ্ৰেণীৰ নাম কি? তাৰ উত্তৰটো হ'ল গ্ৰেট ডিভাইডিং ৰেঞ্জ। গ্ৰেট ডিভাইডিং ৰেঞ্জ। ওচেনিয়া মহাদেশৰ সৰ্ববৃহৎ দেশখনৰ নাম কি? ওচেনিয়া মহাদেশৰ সৰ্ববৃহৎ দেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া। ইকুৱেডৰ কোন মহাদেশৰ অন্তৰ্গত? ইকুৱেডৰ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত। আমাৰ শেষৰ প্ৰশ্নটো হ'ল ব্ৰাজিলৰ ৰাজধানীৰ নাম কি? ব্ৰাজিলৰ ৰাজধানীৰ নাম হ'ল ব্ৰাচিলিয়া। ব্ৰাচিলিয়া হ'ল ব্ৰাজিলৰ ৰাজধানী। So dear friends, এয়া আছিল আমাৰ আজিৰ 40টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।